হেল্ল' সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত মই একো নকৰোঁ। আজিৰ ভিডিঅ'টোত যি কৰিব মায়ে কৰিব, মানে আজি মায়ে এখন বিশেষ ব্যঞ্জন বনাই দেখুৱাব আপোনালোকক, বিশেষকৈ চজিনাৰ যিখন ব্যঞ্জন আৰু চজিনাৰ যিখন আঞ্জা বসন্তকালততো হয় আৰু প্ৰায় সকলোৱে জানে, কিন্তু মোৰ মায়ে কেনেকৈ বনায় সেয়া আপোনালোকক দেখুৱাম। আৰু এয়া মায়ে যোগাৰ কৰি লৈছে, এয়া পিঁয়াজ আৰু এয়া জলকীয়া ফালি লৈছে, আৰু এইফালে তেজপাত, আৰু এইফালে আদা নহৰু পেষ্ট, জিৰা গুড়ি, আৰু এইফালে সৰিয়হ পেষ্ট, আৰু এইফালে চজিনা আৰু আলু, আৰু এইখন কেৰাহী পাতিছে। আৰু ইয়াতে এতিয়া মায়ে ভবামতেই কাম মায়ে আৰম্ভ কৰিলে চজিনাৰ আঞ্জাখন বনাবলৈ। মায়ে ক'লে যে মাতো আজি মই চজিনাৰ সেই আঞ্জাখন বনাম, তুমি যে ভাল পোৱা। মই ক'লোঁ ব'লা তেন্তে, তুমিনো কেনেকৈ বনোৱা মই ভিডিঅ' কৰিম আৰু তুমি বনাবা আৰু আপোনালোককো মই দেখুৱাম, তেনেকৈ ভাবিছিলোঁ। আৰু কথামতে কাম আৰম্ভ কৰি দিলোঁ দুয়োগৰাকীয়ে। তাৰপাছত মায়ে আঞ্জাখন বনাই ঢেৰ কথা ক'লে, কেনেকুৱা চজিনা বসন্তকালতহে মানুহে খাবলৈ পায় বা চজিনাৰ উপকাৰিতা, ভিটামিন পোৱা যায়, ঢেৰ কথা ক'লে মায়ে। বাৰু ৰাইজ, এটা কথা সোধোচোন আপোনালোককো, চজিনাৰ উৎপত্তি স্থান আপোনালোকে বাৰু ক'ত জানেনে? ৰ'বচোন মই কৈ দিছোঁ। চজিনাৰ উৎপত্তি স্থান হৈছে আফ্ৰিকা আৰু এছিয়া মহাদেশ। আৰু এই চজিনা যে 14বিধ আছে, 14 প্ৰকাৰৰ আছে চজিনা। বাৰু বহুত ক'লোঁ, বহুত বুজালোঁ আপোনালোকক, বহুত জ্ঞান দিলোঁ, আৰু চাওঁতে চাওঁতে মাৰ আঞ্জাখন প্ৰায় হ'বৰে হ'ল। আৰু শেষত পানী ঢালিছে, আৰু একেবাৰে শেষত ধনিয়া ছটিয়াই দিছে, আৰু এয়া হৈ গ'ল ৰেডি। কেনেকুৱা পাইছে ভিডিঅ'টো জনাবচোন দেই। বাই বাই।